এই আজি যিটো অধিৱেশন হৈ আছে এই কিমানতম আৰু এই অধিৱেশনত আপোনালোকে প্ৰতিনিধি সভাত কি আলোচনা কৰিলে? ধেমাজি জিলাৰ অন্তৰ্গত এই চিমেণ্ট চাপুৰী চানজাৰী নগৰত বা SB বড়ো হাইস্কুল খেলৰ ভিতৰত আমাৰ নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ 32তম দ্বিবাৰ্ষিক অধিৱেশন। এই অধিৱেশন এই অঞ্চলৰ বড়ো সংগঠনবিলাকক লৈ বা আমাৰ প্ৰাথমিক শিক্ষক সন্থাৰ যোগেদি যি অভ্যৰ্থনা সমিতি এই যোগেদি আজি বহুত সফলভাৱে আমি কৰি আছে। আৰু যোৱাকালি আমি ডেলিগেটছ প্ৰতিনিধি সভা হৈছিল। এই প্ৰতিনিধি সভাত আমি মুঠ 17টা আমাৰ ৰিজলিউশ্যন লৈছে। এই ৰিজলিউশ্যনৰ ভিতৰত মেইন হৈছে আমাৰ বড়ো মাধ্যমৰ আজিলৈকে আমাৰ পাঠ্যপুথিৰ সময়মতে যোগান নহয়। আৰু বড়ো মাধ্যমৰ আজিলৈকে আমাৰ TLM টিচিং লাৰ্ণিং মেটেৰিয়েল বুলি কয়, টিচিং লাৰ্ণিং মেটেৰিয়েল মানে সময়মতে আমাৰ যোগান নহয়। আৰু আমাৰ প্ৰায় বড়ো মাধ্যমৰ যি শিক্ষক প্ৰাথমিক পৰ্যায়ৰ আজিলৈকে এজনীয়া শিক্ষকৰ লগতে পাঠদান কৰিবলগা হৈছে। আৰু মেইন ইছ্যু হিচাপত আমাৰ যোৱা 2016 চনত 1 এপ্ৰিলৰ পে কমিশ্যনে বা ৰিভিজন অফ পে কমিশ্যন আমাৰ গ্ৰেড পে দিয়া হৈছিলে। প্ৰধান শিক্ষকসকলৰ কাৰণে 8,700 আৰু গ্ৰেজুৱেট স্কেলৰ কাৰণে 8,700। কিন্তু এই 8,700 যিটো গ্ৰেড পে এই গ্ৰেড পেটো এন'মালি কমিউনিটিছ দ্বাৰা আমাৰ ঘূৰাই লোৱা হ'ল। সেই তাৰ প্ৰতি আমি ৰিজলিউশ্যন লোৱা হৈছে। এইখিনি এটা প্ৰশ্ন হয় যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক বসবাস কৰে, বিভিন্ন ভাষা ভাষী আছে। এতিয়া প্ৰশ্ন হৈছে যে এই শিক্ষাৰ মাধ্যমবিলাক সকলো জনগোষ্ঠীয়ে নিজৰ নিজৰ ভাষাৰ মাধ্যমেৰে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু কথা হ'ল কি, এই অসমৰ পৰা বাহিৰত যোৱাৰ লগে লগে এই ছাত্ৰ ছাত্ৰীসকলে মানে ধৰক অন্য যিবোৰ ভাৰতীয় যিবোৰ শিক্ষা ব্যৱস্থা আছে, ধৰক ইংৰাজীৰ কথাই কৈছোঁ, বহুত কমজোৰি হয়। গতিকে ইয়াত কেনেধৰণৰ এটা শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিলে ধৰক আমাৰ ভাষা ভাষীসকলৰ ছাত্ৰ ছাত্ৰীসকলে উন্নতি হ'ব বুলি ভাবে আপুনি? না, সেইটো নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দ্বাৰা যি আমাৰ বৰ্তমান চৰকাৰে যিখিনি নিউ এডুকেশ্যন পলিচিটো হাতত লৈছে, সেইটো বহুত প্ৰশংসনীয় বুলি মই ভাবোঁ। কাৰণ এজন ছাত্ৰই নিজৰ মাতৃভাষাৰ পৰা বা যি ভাৰ্টিকুলাৰ লেংগুৱেজৰ পৰা যি শিকে সেইটো বহুত বেছিকৈ শিকিব পাৰে মই ভাবোঁ। কিন্তু আজি চাওক, আমি অসমৰ কথা চাওক বা বড়ো মাধ্যমত পঢ়াটো চাওক, আজি নিজৰ লেংগুৱেজৰ পৰি আজি বিভিন্ন দেশত তেনেকুৱা ইংলিছ ভাষাৰ পৰা তেনেকৈ কিবা কৰিব আছে। ইংলিছটো এটা ভাষা নহয় ন, এইটো এটা নিজস্ব মাতৃভাষা নহয়। এইটো ইংলিছটো আমি সম্পূৰ্ণকৈ আমি ক'ব পৰা পাৰে। যেনেকৈ আমি তেনেকুৱা বড়ো মাধ্যমৰ পৰিটো ইংলিছ পঢ়ি বিদেশৰ মানুহ তেনেকুৱা চাকৰি লৈ আছে। কিন্তু মোৰ মতে যি নিউ এডুকেশ্যন পলিচি মোৰ মতে বহুত ভাল বুলি মই ভাবোঁ। ঠিক আছে। निउस नोंथांमोननिसिम जोङो दुलाराय बर'गुदि फोरोंगिरि आफादा गा 32थि जि बोसोरसालि जथुम्मा बेवहाय जों मोननैसो प्रस्ताबखौ लानाय जादों। मेनलि बेवहाय जोङो बेखौ लानाय जादों जे BTCआनो जा एबा BTCनि बाहेरायावनो जा जायफोर माने सिंगेल फरायसालिफोराव फोरोंगिरिफोरा दङ बिथांमोनखौ जों 2 बा 3 बेखौ जों पर्यायक्रमै होनांगौ बेखौ जों डिमान्ड खालामदों। आरो नैथियाव जायफोर बिथांमोना गोबां नाजानायनि उनावबो टेट पास जानानैबो बिथांमोना दिनैसिम माने रेगुलार जायाखै, बिथांमोनखौ थाबैनो रेगुलार खालामनानै माने थि मोनसे फोरोंगिरि एबा जायगायाव सफैनांगौ बे मोनसे थांखिखौ लानाय जादों। आरो बिनि अनगायैबो जोङो 3थियाव नैखौ लानाय जादों जिहेतु जायफोर 2009निफ्राय फोरोंगिरिफ्रा माने साख्रि मोन्दों बिथांमोना मा होनना बुङो बे NPS मोनो, बिथांमोना माने GPF नङा। बेखौ माने स्ट्रंलि जोङो माने अल आसाम रायजो प्राथमिक शिक्षा समितिजों जों ज' सावरायलायनानै NPSखौ आवगोलनि GPF खालामनांगौ होननानै जोङो स्ट्रंलि डिमान्ड खालामनाय जादों। स्ट्रंलि बे मोनथामखौ लानाय जादों आरो। বৰ্তমান শিক্ষা ব্যৱস্থাত কি সমস্যা বেছিকৈ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত অসুবিধা হয়? নাই, আমাৰতো এজ এ টিচাৰ হিচাপে শিক্ষাটো মানে ঠিকই আছে, কিন্তু যেতিয়া মানে কি বুলি কয় আপোনাৰ ছিংগেল হৈ যায় তেতিয়াহ'লে অলপ খেলি মেলি হৈ যায়। গতিকে ME বা হাইস্কুলত যেনেকৈ মানে শিক্ষকবিলাক আছে, আমাৰ LP সেকশ্যনতে বা প্ৰাথমিক সেকশ্যনতে যদি 2-3জন দিয়া যায় তেতিয়াহ'লে আমি গুড কোৱালিটি ষ্টুডেণ্ট ওলাব পাৰিব বুলি আমি বিশ্বাস থাকোঁ। আৰু আমি এইটো মানে আগত লৈ মানে আমি কাম কৰি আছোঁ।